নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিমাদ্ৰীয়ে আকৌ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবোৰ নিশ্চয় ভালেই আছে। ময়ো বৰ্তমান ভালেই আছোঁ। আজি মই ব্লগ নিদিওঁ, আজি বিশেষ ৰেচিপি এটা দিম বুলি ভাবিছোঁ আপোনালোকলৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাব। তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে এটা কথা কওঁ, মোৰ চেনেলটো একেবাৰে নতুন হয় আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক নিশ্চয় জনাব। আৰু ভাল লাগিছে নে বেয়া লাগিছে সেইটো কৈ দিব। যদি ভাল লাগে ভাল লাগিছে বুলি ক'ব, আৰু যদি বেয়া লাগে বেয়া লাগিছে বুলি কৈ দিব। কোনটো কথাত বেয়া লাগিছে সেইটোও কৈ দিব, তেতিয়াহে মই আকৌ নতুন ভিডিঅ' বনালে শুধৰাবলৈ চেষ্টা কৰিব পাৰিম। আৰু সকলোবোৰ যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আৰু আমাৰ এয়া উঠিছে শুই আছিলে, সেইকাৰণে দেখুওৱা নাছিলোঁ। উঠিছে এয়া সেইটো দেখিছা নাই? উঠিলোঁ কৈ দিয়া, মই উঠিলোঁ কৈ দিয়া, মই উঠিলোঁ। এতিয়া মই আপোনালোকক ৰেচিপি দুটা দেখুৱাওঁ বুলি ভাবিছোঁ। ৰেচিপি দুটাৰ কাৰণে আজি বন তৰকাৰী বনাম। তাৰ বাবে মই নৰসিংহ পাত আৰু ভেদাইলতা পাত এয়া লৈছোঁ, আৰু নহৰু এটা লৈছোঁ, আৰু পিঁয়াজ এটা লৈছোঁ, কাটি লৈছোঁ মই, আৰু আদা এটুকুৰা লৈছোঁ, এয়া দেখিছেনে। আৰু এয়া বইল আলু লৈছোঁ, আলু 3টা মই বইল কৰি লৈছোঁ। এয়া নৰসিংহ পাত আৰু ভেদাইলতা পাতখিনি ধুনীয়াকৈ মই মিক্সিত পিচি ল'ম। এতিয়া পিছা হৈ গৈছে। এতিয়া ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম। পিঁয়াজ আৰু আলুখিনি এনেকৈ দি দিম। দি পেলাই মই এটা পিটিকি ল'ম হাতেৰে। যিহেতু আপোনালোকে চামুচেও পিটিকিব পাৰে, মই কিন্তু হাতেৰে পিটিকিছোঁ, তেতিয়া অকণমান সুবিধা হয়। দেখিছেনে ধুনীয়াকৈ মই পিটিকি লৈছোঁ। ইয়াতে আপোনালোকে হালধি আৰু নিমখ অকণো দি দিব পাৰে, মই কিন্তু দিয়া নাই। মই একেবাৰে তেলতে দিমগৈ। এয়া মই যিহেতু পিটিকোতে পিঁয়াজ দিছিলোঁ, সেইবাবে পিঁয়াজ অকণমান লৈছোঁ, আদাও অকণমানহে লৈছোঁ, যিহেতু দিছিলোঁ মই। এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছত তেল দি দিছোঁ। একদম তেলখিনি মই অলপ গৰম হোৱাৰ পিছত একদম কম জুইত লৈছোঁ, দেখিছেনে। এয়া ধুনীয়াকৈ গৰম হৈ গ'ল। গৰম হোৱাৰ পিছত মই নহৰুখিনি দি দিছোঁ, নহৰু আৰু পিঁয়াজখিনি দিয়াৰ পিছত ভালদৰে লৰাই ল'ম। যেনেকৈ দাইলত তেল মাৰে তেনেকৈ আপোনালোকে ভাজি ল'ব অলপ টাইম, একেবাৰে দি যাবলৈ নিদিবকৈ। আৰু ইয়াত মই পিটিকি থোৱা মিশ্ৰণটো তেলতে এনেকৈ দি দিছোঁ। তাৰপিছতে মই হালধি আৰু এনেকৈ ভালদৰে মিক্স কৰাৰ পিছত ইয়াতে মই হালধি আৰু নিমখ অকণমান দি দিম। নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। ইয়াত জিৰা ধনিয়া মছলা একো দিব নালাগে। যদি জিৰা ধনিয়া দি খাবলৈ বন শাকৰ তৰকাৰীখনৰ খাবলৈ সোৱাদটো বেলেগ হৈ যায়গৈ, সেইবাবে মছলা একোৱেই দিব নালাগে। ভালদৰে 5 মিনিটমান ভাজি থাকিব লাগে। তেলতে এনেকৈ ভাজি থাকিব লাগে, একদম কম জুইত ল'ব। তলত লাগি যাবলৈ নিদিবগৈ কেৰাহীখনৰ। যদি তেলত লাগি যায়গৈ তেতিয়া চব্জিখনৰ সোৱাদটো একদম বেয়া হৈ যায়গৈ, তিতা হৈ যায়গৈ। সেইবাবে কম জুইত এনেদৰে অলপ টাইম ভাজি থাকিব। এয়া দেখিছেনে, মই 5 মিনিটমান ভজাৰ পিছত কালাৰটো চেঞ্জ হৈ গৈছে, দেখিছেনে। এতিয়া মই কাষতে বইল কৰি থৈছিলোঁ পানী, এতিয়া বইল পানীখিনি মই ইয়াতে দি দিম। এয়া মই বইল পানীখিনি দি দিলোঁ। তাৰপিছত মই উতল অহালৈ থৈ দিম। এয়া দেখিছেনে ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াতে জলকীয়া 2টা দি দিছোঁ, যিহেতু আমি জ্বলা কম খাওঁ সেইবাবে 2টা দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু ইয়াতে মই থেতেলি থোৱা আদাকণ দি দিছোঁ। আদাকণ দিলে চব্জিখনৰ সোৱাদেই বেলেগ হৈ যায়। এয়া দেখিছেনে 10-15 মিনিটমান সিজোৱাৰ পিছত চব্জিখনৰ কালাৰো চেঞ্জ হৈ আহিছে আৰু কিমান ধুনীয়া হৈছে, দেখিছেনে। এয়া আৰু এনেদৰে ভাল পোৱা নাই যদি কোনোবাই খাই চাবচোন, বহুত ভাল হয় খাবলৈ।
এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, খাবলৈও বহুত ভাল হৈছিলে। এতিয়া মই শিশুৰ বাবে এটা ৰেচিপি দিছোঁ, ব'লকচোন চাই লওঁ। এজন শিশুৰ সুস্বাস্থ্যৰ বাবে শিশুৰ খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজন, যিহেতু 6 মাহ বয়সৰ পৰা শিশুৰ মগজু, শাৰীৰিক, মানসিক বিকাশ অতি দ্ৰুতভাৱে গঠন হয়। সেয়েহে পুষ্টিকৰ খাদ্য অতিকৈ প্ৰয়োজন। আজি মই মোৰ ল'ৰাটোৰ বাবে এটা খাদ্য তৈয়াৰ কৰিছোঁ, সেয়েহে আপোনালোকৰ লগত ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। গতিকে চাওকচোন ব'লক, মইনো ইয়াত কি দিছোঁ চাওঁ। মই ইয়াত এচামুচ চাগু লৈছোঁ। চাগুখিনি মই তিয়াই লৈছিলোঁ আধা ঘণ্টাৰ বাবে, আৰু অকণমান কাজু লৈছোঁ, আৰু মই তাল মিচিৰি লৈছোঁ, অলপ ঘিউ লৈছোঁ। এই চাগুখিনি মই এই চামুচখনে এচামুচৰ জোখত লৈছোঁ। চাগুখিনি আধা ঘণ্টাৰ বাবে তিয়াই পেলাই লৈছিলোঁ। মই একেবাৰে কম জুইত, দেখিছেনে মই চচপেনটো পাতি দিছোঁ আৰু কম জুইত লৈছোঁ। আৰু ইয়াতে মই ঘিউ মানে মই একদম কমকৈ লৈছোঁ, আধা চামুচত সমান লৈছোঁ, আধা চামুচতকৈ কম হ'ব। মই এনেকৈ দি দিছোঁ, আৰু এয়া গৰম হোৱাৰ পিছত মই ইয়াতে তিয়াই থোৱা চাগুখিনি মই ইয়াতে দি দিম। চাগুখিনি মই 5-10 মিনিটৰ কাৰণে, এয়া দেখিছেনে চাগুখিনি মই 5 মিনিটমানৰ কাৰণে এনেদৰে ভাজি থাকিম। এয়া দেখিছেনে মই এনেদৰে ভাজি থাকিম। আৰু যিহেতু মই ল'ৰাটোক চেনি দিয়া নাই, সেইবাবে মই তাল মিচিৰি দিছোঁ, আৰু ইয়াতে মই তাল মিচিৰিখিনিও এনেদৰে দি দিছোঁ, আৰু পিচি যে থৈছিলোঁ সেই কাজুখিনিও মই ইয়াতে দি দিছোঁ। যিহেতু মোৰ ল'ৰাটোৰ 8 মাহ হৈছে, সেইবাবে মই চেনি ব্যৱহাৰ কৰা নাই। আৰু মই গৰু গাখীৰ লৈছোঁ। অকল গৰু গাখীৰ যিহেতু তাক খাবলৈ নিদিওঁ, সেয়েহে ইয়াতে মই গৰম পানী অকণ মিক্স কৰি লৈছোঁ, আৰু মই আধা কাপৰ জোখত মই পানী আৰু গৰু গাখীৰ মিলাই এনেদৰে দি দিছোঁ। এয়া দেখিছেনে, আৰু এয়া মই একদম মানে চাগুখিনি একদম গলি যোৱালৈকে মই এনেদৰে সিজাই থাকিম, এনেদৰে উতলাই থাকিম মই। আৰু এয়া দেখিছেনে একদম চাগুখিনি গলি গৈছে, সেয়েহে মই নমাই দিছোঁ। এয়া হৈ গ'ল, এয়া দেখিছে একদম গলি গৈছে। এনেদৰে আপোনালোকে, মই ৰেচিপিটো আগতেও দিওঁ ল'ৰাটোক খাবলৈ। আজি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাইছে, আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন ৰেচিপিটো কেনেকুৱা পালে। আপোনালোকৰ সুবিধাৰ কাৰণে মই ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে মোক কমেণ্টত নিশ্চয় জনাব। আমাৰ খোৱা বোৱা হৈ গ'ল। আজি ভিডিঅ'টো মই এইখিনিতে সামৰি দিওঁ বুলি ভাবিছোঁ, যিহেতু এতিয়া বহুত আবেলিও হ'ল আৰু বহুত দীঘলো হৈ গ'ল ভিডিঅ'টো, সেইবাবে সামৰি দিওঁ বুলি ভাবিছোঁ। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ তেনেহ'লে আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আজিলৈ বাই বাই।